Hi guys, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কাঞ্চন দিব্ৰু ড্ৰিম ৱৰ্ল্ড আৰু আজি মই আহিছোঁ এটা ৰেকৰ্ড কৰিবলৈ গান মানে বিহু লগা এটা গীত আমি ৰেকৰ্ড কৰিবলৈ আহিছোঁ চিম্ফনি ষ্টুডিঅ' য'ত আগতে বহুত কাম কৰিছিলোঁ আৰু এতিয়া চিম্ফনি ষ্টুডিঅ' আহিছোঁ মোৰ ভাইটি এজনক লগ পাম কিন্তু সেই ভাইটিজনৰ নাম নকওঁ একেবাৰে শেষত মোৰ গানটো যেতিয়া ৰিলিজ হ'ব তেতিয়া এই ভাইটিজনৰ চিনাকি কৰি দিম এতিয়া বলক যাওঁ ষ্টুডিঅ'ৰ ভিতৰত আজি গাইড ভইচটো দিম আৰু কেনেকুৱা হৈছে অকণমান আপোনাক শুনাম তাৰপিছত আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাই জনাব গতিকে ভিডিঅ'টো বনালোঁ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ মোৰ এই ব্লগ চেনেলটোৰ জৰিয়তে চাই থাকিব কাঞ্চন দিব্ৰু ড্ৰিম ৱৰ্ল্ড এতিয়া বলক যাওঁ আৰম্ভ কৰোঁ ষ্টুডিঅ'ৰ ভিতৰত আৰু ষ্টুডিঅ'ৰ ভিতৰত বিভিন্ন মানে কিবা কিবি আপোনাক দেখুৱাম আৰু চাই থাকিব আৰু যদি আপোনালোকে মোৰ এই ইউটিউব চেনেলটোৰ যদি নতুন আলহী তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইবটো অকণমান কৰি দিব সম্পূৰ্ণ ফ্ৰী হয় ময়ো আগবাঢ়ি যাম অকণমান আৰু মোৰ আপডেটসমূহ আপোনালোকে পোনপ্ৰথমেই পাব তো বলক এনেকৈ যাওঁ এতিয়া আমি গৈ পাম বৰ্তমান এতিয়া এইটো হৈছে চিম্ফনি ষ্টুডিঅ' আমি গৈ সোমাম এয়াই হৈছে চিম্ফনি ষ্টুডিঅ' চিম্ফনি তো চিম্ফনি ৱেলকাম টু চিম্ফনি ষ্টুডিঅ' এতিয়া মই চিম্ফনি ষ্টুডিঅ'ৰ ভিতৰত আৰু গীতটো ডাবিং কৰিম অকণমান পিছতে ডাবিং মানে কি যে গাইড ভইচটো দিছোঁ গাইড ভইচটোৰ পিছত মিউজিক কৰা হ'ব আৰু মিউজিকটো সম্পূৰ্ণ বেলেগ বিহু হয় কিন্তু বিহুটো মানে ঢোল চোল নাবাজে বেলেগ ধৰণকৈ কৰিম অকণমান এটা নতুন ষ্টাইলত হ'ব গীতটো মোৰ ভাইটি এজনে কৰিব মই ভাইটিজনক কৈছোঁ যে মই চিনাকি কৰি নিদিওঁ একেবাৰে শেষত যিদিনাখন গীতটো ৰিলিজ হ'ব সেইদিনাখন আপোনালোকক চিনাকি কৰি দিম এয়া হৈছে চিম্ফনি ষ্টুডিঅ' আৰু আপোনালোকক ভিতৰ চৰা দেখাওঁ অকণমান খুব ধুনীয়া এয়া হৈছে ভিতৰৰ চৰা আৰু ইয়াতে গান চান গোৱা হয় ইতিমধ্যে মানে ৰেকৰ্ড কৰিম অকণমান পিছত আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে আপোনালোকে মোৰ এই আহিবলগীয়া বিহু গীতটো আপোনালোকে পাব খুব ধুনীয়া এটা থলুৱা বিহু গীত লিখা হৈছে মই নিজৰ আচলতে কথাখিনি মোৰ ভাইটি এজনে লিখিছে আৰু মই লগ লগাই পেলাই আমি দুজনে টিউন কৰিছোঁ লগ লাগি পেলাই কৰিছোঁ লক্ষ্যজিত আপোনালোকক চিনাকি কৰি দিম আজি ইতিমধ্যে হৈ গৈছে আজি আচলতে এইটো ব্লগ নৱবৰ্ষৰ দ্বিতীয়টো ব্লগ হ'ব আৰু প্ৰথমটো ব্লগ আগত আছে আপোনালোকে চাব আৰু দ্বিতীয়টো ব্লগত আজি দ্বিতীয়টো গীত ৰেকৰ্ডিং কৰিছোঁ কেনেকুৱা পাই আশীৰ্বাদ দিব মৰম দিব যাতে মই আগুৱাই যাব পাৰোঁ এতিয়া বলক ৰেকৰ্ডিঙৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাওঁ মই হলো ধুলীয়া বিহুতেনো বলিয়া আয়েনো গালি পাৰে পেটৰ নোভা দুখীয়া ঐ বিহু মাৰি ফুৰিলে ঐ পেটৰ ভাত নোজোৰে ঐ এজন মৰমী ঐ কালৈ চিন্তা কৰ ঐ কিহৰনো কলা বগা বাছ হ'ব তো ৰেকৰ্ডিংটো শেষ কৰিলোঁ মানে গাইড ভইচটো ইতিমধ্যে হৈ গৈছে আৰু এতিয়া বাকীখিনি কাম থাকিব বাকীখিনি মোৰ যিজনে কৰিব এৰেঞ্জাৰ নাম নকওঁ আপোনালোকে এটা মানে এটা ছাছপেঞ্চনত থাকি যাওক কোনে কৰিছে মিউজিক কোনে কৰিছে একেবাৰে শেষত আপোনালোকক চিনাকি কৰি দিম তো হাই গাইজ আপোনালোকে কেনেকুৱা পালে জনাব ইতিমধ্যে গাইড ভইচটো আমি ৰেকৰ্ড কৰিলোঁ আৰু মিউজিকৰ কাৰণে এতিয়া আগবাঢ়িম তো চাই থাকিব কাঞ্চন দিব্ৰু ড্ৰিম ৱৰ্ল্ড আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকৰ মৰম চেনেহ পাওঁ তেনেহ'লে নিশ্চয় আপোনালোকৰ মাজলৈ বিহুৰ আগতে গীতটো আগবঢ়াই দিব পাৰিম মৰম দিব চেনেহ দিব আৰু মোক আগুৱাই যোৱাৰ ক্ষেত্ৰত সদায় মানে সহযোগিতা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ এই চেনেলটোৰ নতুন আলহী তেনেহ'লে এই মানে কিনাৰত থকা সেই বেল আইকনটো মানে ক্লিক কৰিবলৈ নাপাহৰিব অ'কে আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ বাই বাই